এনেকুৱা বহুত মানুহ পাইছো যিয়ে ইন্টিগ্ৰেটেড ফাৰ্মিং কৰিছে, লগতে পুখুৰীৰ ওপৰতে হাঁহ আৰু কুকুৰাও পালিছে। কিন্তু বহুতে কয় যে হাঁহ বা কুকুৰাৰ বহু সময়ত তাহাঁতৰ এই বিষ্ঠাটোৰ পৰা মাছৰ বেমাৰ হয় বা নাই 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 নাই, এইটো ভুল কনচেপ্ট। নমস্কাৰ, কিছুদিনৰ বিৰতিৰ পাছত আজি কামত যোগদান কৰিছোঁ আৰু আজি ND24ৰ পৰা আমি যাম গুৱাহাটী বিশ্ববিদ্যালয়লৈ। গুৱাহাটী বিশ্ববিদ্যালয়ত এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত এটা অনুষ্ঠান আমি ৰেকৰ্ড কৰিম। আমাৰ মানে বৈজ্ঞানিক ভিত্তিটো হ'ল যে যদি এইটো 7.5 বিঘা তাত 1 হেক্টৰৰ পুখুৰী হয়, 1 হেক্টৰৰ পুখুৰী হ'লে তাতে প্ৰায় 250টা মেক্সিমাম 250টা লাইভ ষ্টক থাকিব লাগে। এইটো গাহৰিও হ'ব পাৰে, কুকুৰাও হ'ব পাৰে, হাঁহো হ'ব পাৰে। এতিয়া আমি কি কৰিছোঁ যে ইয়াত 7.5 বিঘা নাই, অলপ কম আছে, সেইকাৰণে আমি 102টা কামৰূপা শ্ৰেণী, এইটো ভেটেনাৰীৰ পৰা আনিছোঁ, আৰু কেম্বেল হাঁহ আমি 102টা ৰাখিছোঁ। আমি কি কৰোঁ যে ইনডাইৰেক্ট প্ৰচেছ, আমি খাদ্যটো দিওঁ, পৰিপূৰক খাদ্য দিওঁ হাঁহ বা কুকুৰা, সিহঁতে 20টা টেগ কৰে, 20টাটো টেগ কৰাৰ লগে লগে সেইটো আমি পানী দি পানী মাৰি দিওঁ, দিয়ালৰ তলত পৰে। পুখুৰীটো সাৰুৱা হোৱাৰ লগতে মাছেও সেইটো ডাইৰেক্ট গ্ৰহণ কৰে। কিন্তু মানে ছাৰ এনেকুৱা বহুত মানুহ পাইছো যিয়ে ইন্টিগ্ৰেটেড ফাৰ্মিং কৰিছে, লগতে পুখুৰীৰ ওপৰতে হাঁহ আৰু কুকুৰাও পালিছে। কিন্তু বহুতে কয় যে হাঁহ বা কুকুৰাৰ বহু সময়ত তাহাঁতৰ এই বিষ্ঠাটোৰ পৰা মাছৰ বেমাৰ হয় বা নাই 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 নাই, এইটো ভুল কনচেপ্ট, ভুল কনচেপ্ট। আমি বেমাৰৰো কাম কৰি আছোঁ, হয়। নাই নাই, এইটো মই কৈছোঁ নহয়, আমি ভিলেজো এডপ্ট কৰা আছে। আমি গাহৰিৰ বিষ্ঠাটোই যে পুখুৰী সাৰুৱা কৰিব পাৰে, সেইটো 1 বছৰ লাগিছে আমাক বুজাওঁতে, মানে সিহঁতক বুজাওঁতে। আমি দেখাব লগা হৈছে যে একোই নাথাকে। কিন্তু আৰু এটা মানুহৰ অভিযোগ, ধৰক হাঁহ পোহে, মুৰ্গী পোহে, কিন্তু ইহঁতৰ কিছুমান বেমাৰ লাগে যিবোৰৰ ধৰক মেডিচিন ইমান ভেকচিন, আমিও ইয়াৰে এক্সপাৰ্ট নহয়, কিন্তু আমি ভেটেনাৰী মানে আমাৰ কলেজত তেওঁলোকৰ আমি চাৰ্ট লৈ পেলাই সেই চাৰ্টেদি আমি মেইনটেইন কৰি আছোঁ। আৰু যিবিলাক ভেকচিন বা যিবিলাক ঔষধ গোটেইখিনি ফাৰ্মাচীত উপলব্ধ হয়, এইটো পায়। এইটো চাই আহিব পৰা ভিতৰত। আমাৰ এইটো 2 মাহে হোৱা নাই, ইমানখিনি ডাঙৰ হৈছে। পোৱালিখিনি 20 দিনমান হৈছে, ডাঙৰখিনি 1 কিলোৰ ওপৰত হৈছে। তাৰমানে আমাৰ টাৰ্গেট 6 মাহত আমি মানে ডাঙৰ কৰি কণী পাৰিম। এই মুৰ্গীখিনি ইয়াৰ পৰা খুলি দিয়া যায় নে? নাজানো, নুখুলি দিলেও নাযায়, ইয়াতে থাকে। এইটো মানে সেইকাৰণে এই যে মানুহে যে অভিযোগ দিয়ে বেমাৰ হয়, আচলতে মুৰ্গী চাৰিওফালে যদি ঘূৰি ফুৰে তেতিয়া জামটো তাৰ গাত বেছিকৈ লগাৰ সম্ভাৱনাটো বেছি। হাঁহখিনি এৰি দিওঁ, কিন্তু আজি এৰি দিয়া নাই। এইটো তাৰমানে কোনো প্ৰজেক্ট নহয়, আমি মানুহক দেখাব খুজিছোঁ যে এই যিটো অভিযোগ, এই অভিযোগটো খণ্ডন কৰাৰ কাৰণে এইটো ব্যৱস্থা। আৰু অলপ পিছত আমি ৰেভিনিউ জেনেৰেট কৰাৰ এটা, এতিয়া আমাৰ ইয়াতে আমাৰ 26টা মতা আছে। আমাৰ ৰেচিওটো হ'ল, আমি নিজে বনাই লৈছোঁ, এইটো 15টা মাইকী 5টা মতা, সেইটো হিচাপত আমাৰ 26টা মতা আছে। তাতে 20টা মতা আছে আৰু বাকীকেইটা মাইকী হাঁহত। এতিয়া আমাৰ মানে উদ্দেশ্যটো এনেকুৱা, মানে এটাতো লক্ষ্য এটা বান্ধি ল'ব লাগিব। সেই লক্ষ্যটো হ'ল যে আমি যদি 70টাকৈ ডেইলি কণী আমি পাওঁ, কাৰণ এই কামৰূপা 2টা হিচাপে ব্যৱহাৰ হয়, মাংসৰ কাৰণে ব্যৱহাৰ হয় আৰু কণীৰ কাৰণে, আৰু কণীটো খুব বেছিকৈ পাৰে। কণী প্ৰডাকশ্যন হৈছে নাই, এতিয়া আৰম্ভহে কৰিছোঁ যে কণী আমি 6 মাহৰ পিছত আমি ধৰিলোঁ যদি ডেইলি আমি 70টা, তাৰে 70টা, ইয়াৰ 70টা, 140টা কণী পাওঁ। 10 টকা বিক্ৰী নকৰি আমি 8 টকাত বিক্ৰী কৰিলেও আমাৰ এটা ৰেভিনিউ আহি থাকিব। সেইটোৱে। আৰু আমি ভাবিছোঁ যদি এইটো আমি ছাকচেছ হয়, আমাৰ কাৰণে মেন পাৱাৰ অলপ কম আছে, আমাৰ 4জনে এই গোটেই হেৰিটো মেইনটেইন কৰে, গৱেষকৰ বাহিৰে। বাকী চব ষ্টুডেণ্ট এওঁলোকো আনকি প্ৰজেক্টতহে আছে, মানে সেইটো এটা ফ্ৰেজাইল পইণ্ট এই চেণ্টাৰটো। এই বাকী গোটেইখিনি ভাল আছে, খালি পাৰ্মানেণ্ট কোনো এমপ্লয়ী নাই, সেইটো এটা। এয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ
জলাকৰ্ষণ আৰু জৈৱ বৈচিত্ৰ্য কেন্দ্ৰ, যিটো কেন্দ্ৰত ইয়াৰ গৱেষক ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলে এক বিশেষ উদ্যোগ লৈছে অৰ্ণামেণ্টেল ফিছ বা আলংকাৰিক মাছৰ ক্ষেত্ৰত, যি আলংকাৰিক মাছৰ উত্তৰ পূবত বজাৰ আছে প্ৰায় 20 কোটি টকাৰ, যিখন বজাৰ নিয়ন্ত্ৰণ হয় কলকাতাৰ পৰা। আৰু এই কেন্দ্ৰটোত আলংকাৰিক মাছ কেনেধৰণে পালন কৰিব পাৰি আৰু ইয়াৰ ব্যৱসায়িক ভিত্তিত কেনেধৰণে সফল হ'ব পাৰি তাৰ ইয়াত গৱেষণাৰ লগতে কৃষকসকলক প্ৰশিক্ষণ, ইণ্টিগ্ৰেটেড ফাৰ্মিং, বায়'ফ্লক্স, কেইবাটাও ফিচাৰী, তাত হাঁহ, কুকুৰা আদি পালন কৰি তেওঁলোকে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিছে। আলংকাৰিক মাছকনো কেনেকৈ ব্যৱসায়িক ভিত্তিত ব্যৱহাৰ কৰিব পাৰি তাৰ বাবে এক অনুষ্ঠান ND24ত কৰা হয়, যিটোৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব। আৰু কেৱল তেওঁলোকে এই আলংকাৰিক মাছ পালনেই নহয়, কৃষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিছে। এইটো হ'ল এটা লাইভ ফিড বুলি কয়, মানে এটা সৰু কেঁচু এইবিলাক লগালগি মাছৰ কৰিছে। এইটো আচলতে ড্ৰেইনত যিবিলাক বাথৰুমত ড্ৰেইন বা তেনেকুৱাত হয়, এইটো মাছৰ প্ৰিয় খাদ্য। তাৰমানে কিছুমান মাছে এনেকুৱা পৰিপূৰক খাদ্য নাখায়। এইবিলাক মাছক যেনেকৈ আমাৰ যিবিলাকে নগা চেং বা আমাৰ যিটো লোকেল চেং সিহঁতে এনেকুৱা খাদ্য খায়। এতিয়া এই খাদ্যবিলাক আমি ব্ৰিডিঙৰ প্ৰজননৰ সময়ত আমি দিব লাগে। সেইকাৰণে আমি 2014 চনৰ পৰা এইটো মেইনটেইন কৰি এইটো এতিয়া দিব লাগিলে ইয়াৰ পৰা উঠাই লৈ যাব। এইটো বন্ধ কৰি দিয়ে, যেতিয়া অক্সিজেনটো কমি যায় সিহঁতৰ ওপৰত উঠি আহে। সেই বোকাখিনি উঠাই লৈ চালি পেলাই দিয়ে। এইখিনি চাফিচিয়েণ্ট হয়নে? চাফিচিয়েণ্ট হয়, মানে আমাক এতিয়া ঠাণ্ডা দিন যেনে অলপ কমি গৈছে, গৰম দিনত বহুত বাঢ়ে। আচলতে ঠাণ্ডা দিনত ঠাণ্ডাৰ কাৰণে তলতো সোমাই থাকে। আৰু এই ফুলৰ সেইটো আৰু এটা কথা আছে, এইটো তাৰমানে আমাৰ মূল উদ্দেশ্যটো হ'ল যে আমাৰ যিখিনি থলুৱা মাছ সেইখিনি প্ৰমোট কৰিব লাগে। থলুৱা মাছৰ এটা সমস্যা আছে কি আমি যেতিয়াই মাছটো খাল বিলৰ পৰা আনি পেলাই একুৰিয়ামত থৈ দিওঁ, তাৰ মানে আচল ৰংটো নোহোৱা হৈ যায়। এতিয়া আমি চেষ্টা কৰি আছোঁ যে এই ফুলৰ পাহিত এষ্ট্ৰাজেনথিন বুলি এটা ৰংচোৱা এটা হেৰি থাকে। এতিয়া খাল বিল ইত্যাদি সেই মাছে নিজে সেইটো গ্ৰহণ কৰে, কিন্তু আমিতো ইয়াতে একুৰিয়ামত থওঁতে আমি সেইটো নোৱাৰোঁ। সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে ফুলৰ পাহিখিনি কেইদিনমান পিছত পচি যাব, পচি যায় এই বোকাটোৰ লগত মিহলি হৈ যাব। আৰু সেই বোকাটো যেতিয়া এই কিউবি ভেক্সে খাব, সেই কিউবি ভেক্সটোক আমি তাতে দিলে ৰংটো তাতে আহিব। ইনডাইৰেক্ট প্ৰচেছ। এইটো ৰঙে হৈ যাব, এইটো ৰঙে হৈ যাব। মানে এই এষ্ট্ৰাজেনথিনটো লাগে, ৰংটো বেলেগ বেলেগ আছে, কিন্তু এষ্ট্ৰাজেনথিন ট্ৰিটমেণ্টটো সেইটো লাগে। এতিয়া ছাৰ পুখুৰী টোটেল 9টাতে পূৰা মাছ আছে। এইবাৰ কিমান কিলো বিক্ৰী? এইবাৰ আমি প্ৰায় 16 কুইণ্টল বেছি। এইবাৰ মাঘৰ বিহু। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ এই কেন্দ্ৰটোত আমি আজি উপস্থিত আছিলোঁ দিনটো, আৰু তেওঁলোকেনো কেনেধৰণে কামসমূহ কৰি আছে তাৰ বাবে আমি বাতৰি সংগ্ৰহ কৰিলোঁ, এটা অনুষ্ঠান কৰিলোঁ যিটো সম্প্ৰচাৰ হ'ব ND24ত। আৰু এই অনুষ্ঠানটোৰ বাহিৰেও আন যিসমূহ প্ৰসংগ আছিল সেইসমূহ মোৰ মোবাইলতে মই ৰেকৰ্ড কৰাৰ চেষ্টা কৰিছোঁ মোৰ ইউটিউবৰ কাৰণে। আৰু এই যিটো কেন্দ্ৰটো কেৱল পাঠদানৰ শিক্ষাই নহয়, ইয়াত ব্যৱহাৰিক ক্ষেত্ৰত সেই শিক্ষাসমূহৰ প্ৰয়োগ আৰু প্ৰয়োগ কৰি তেওঁলোকে কাৰ্যত ইয়াৰ পৰাই এটা আত্মনিৰ্ভৰশীলতাৰ বাট এটা মুকলি কৰি লৈছে, ইয়াৰ পৰাই উপাৰ্জনৰ পথ এটা মুকলি কৰি লৈছে, যিটো আমি আমাৰ ঘৰৰ পিছফালে থকা পুখুৰীৰ পৰাই কৰিব পাৰোঁ, আমাৰ বিদ্যালয় প্ৰাংগণত থকা পুখুৰীৰ পৰা কৰিব পাৰোঁ। আমি যদি থিৰাং কৰি লওঁ যে উপাৰ্জনৰ পথ এটা আমি প্ৰশস্ত কৰিব লাগে, উপাৰ্জনৰ পথ এটা উলিয়াব লাগে, তেনেহ'লে আজিৰ দিনত, আজিৰ এই ডিজিটেল সময়ত কোনো ধৰণৰ অসুবিধাৰ কথা হ'ব নোৱাৰে। যিয়ে আপোনাক জ্ঞান লাগে সেয়া অনলাইন ইউটিউবত উপলব্ধ। আৰু যদি আপুনি বিচাৰে যে নিজে প্ৰশিক্ষণ ল'ব খোজে এনেধৰণৰ কাম নিজে কৰিবলৈ, তেনেহ'লে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ এই চেণ্টাৰটোলৈ আপোনালোকে